নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিছিলোঁ মিটিং কৰিবলৈ আৰু মিটিং কৰিবলৈ অহা ঠাইডোখৰ কাষৰ এই প্ৰাকৃতিক পৰিৱেশ দেখি অভিভূত হ'লোঁ। চাওকচোন কি সুন্দৰ চাহ গছ আৰু চাচি গছ বা হাঁচি গছ, দুয়োবিধে অসমৰ বাবে অতি মূল্যৱান আৰু দুয়োবিধৰে অপূৰ্ব সংযোগ ঘটিছে এয়া শিৱসাগৰ জিলাৰ খেমদৈ পুখুৰীত আমি য'ত মিটিং কৰিবলৈ আহিছোঁ। চাহ গছৰ মাজে মাজে হাঁচি গছৰ খেলা, সুন্দৰ পৰিৱেশ, দুয়োবিধে বহু মূল্যৱান। এবিধৰ পৰা হয় চাহ পানী, চাহ বা চাহপাত আৰু আনবিধৰ পৰা হয় সুগন্ধি দ্ৰব্য, যাৰ বজাৰ মূল্য লাখ লাখ টকা। নমস্কাৰ।